Hello guys, welcome back to my YouTube channel Manos Vlog. আৰু আজি আমি যাবলৈ লৈছো আকৈ ফুটিয়া আৰু এতিয়া বৰ্তমান বাইকত তেল নাই তো বাইকখনত তেল ভৰাবলৈ গৈ আছো আৰু এইফালে লগত আছে পলাশ ভাই তো বলক এই ফোন আইক পলাশ ভাই তেল ভৰালে এতিয়া যাব লাগে তো বলক দেৰি হৈছে তো গাইজ মানে আমি এতিয়া শিৱসাগৰ টাউন পালোহি আৰু গাড়ী অলপ ভিৰ আছে এইফালে দেখিব পাৰিছে কিমান গাড়ী মই খোজকাঢ়ি দিলোঁ আৰু উপায় নাই এইবোৰ দেখিছে খোজকাঢ়ি দিলোঁ দেখিছে গৈ থাকোঁ এইটোৱে আমাৰ টাউন চাৰিআলি আৰু বলক লগৰটো পলাশ ভাই যাব লাগে আমি বলক চাৰিআলিতে মানে অলপ ভাঙি দিলোঁ আৰু তাত ট্ৰেফিক আছিলে ৰখাই দিব পাৰিলে মানে গেৰাণ্টি নাই তো নামি দিম ইমান গৰমত খেলিবা গাড়ী সন্দেহ প্ৰতি সন্দেহ
ৰাস্তাতে গৰু বহুত, এইবোৰ গোটেই ৰাস্তাতে মানে গৰুৱে পাব। এতিয়া ভাবিলোঁ অলপ ৰাইড এটা ভালকৈ লওঁ, চাই থাকক। ৰাস্তা মাজতে ইয়াত গৰু বহুত বেছি, মানে অকণমান ধুম লগাম বুলি ভাবিছিলোঁ, লগাব নোৱাৰিছোঁ। গৰুবিলাকৰ কাৰণে উৎপাত, ৰাস্তা ভৰ্তি হৈ আছে। আহি গ'ল, সেইকাৰণে অলপ ৰখাই দিলোঁ ভিডিঅ'টো। আৰু এতিয়া আকৌ গৈ আছোঁ আমি, আৰু এইফালে দলং পালোহি। এয়া আমি দলঙত আছোঁ, দেখিছে পলাশ ভাই আৰু মই দলঙৰ মাজত। এয়া আমি দলঙৰ পৰা নামি আহিলোঁ। দলং নামি আহি এতিয়া ৰাস্তা এটাত সোমাই আহিছোঁ। নাজানো, মই চিনটো নাপাওঁ বাৰু। তো গৈ আছোঁ আৰু দেখিছে এইটো গাঁৱলীয়া ৰাস্তা হয়, টাৰ্ণিংবোৰ দেখিছেই। আৰু ফাইনেলি পাই গ'লোহি ইয়াত, বিচাৰি বিচাৰি আহি পাই গ'লোঁ। তো এতিয়া ভিতৰতে সোমাই যাওঁ বলক। ইয়াত কিবা আছে চাগে, মইতো নাজানো বিশেষকৈ। এই লগৰটোৰ লগত আহিলোঁ আৰু মই অলপ ধুই লওঁ। এয়া অলপ আহি থাকোঁতে ধূলি লাগিলে মুখে চুখে, মানে বহুত এইটো গান্দা ফিল বুলি যে কয়, অকণমান হৈ আছে মানে। তো অকণমান ৱাছ কৰি লৈছোঁ এইফালে। ই ধুই লওক, তাৰপিছত ধুম আৰু মই। গৈ আছোঁ আৰু বৰপুখুৰী পাৰ পালোহি। এয়া বৰপুখুৰী পাৰ, চাই থাকক, আমাৰ লগত গৈ থাকক, সহযোগ কৰি থাকক।
আপোনাৰ বৰপুখুৰী, শিৱসাগৰ বৰপুখুৰী। দেখাই দিছোঁ এবাৰ, চাই লওক। গধূলি হৈ গ'ল, ঘৰ গৈ পাওঁতেতো আন্ধাৰ হ'বগৈ চাগে। মানে বেয়া জেগাতে পিক আপ লৈ লৈ গ'লা। এইফালে বৰপুখুৰী পাৰ হৈ গৈ পিনে ঘূৰি আহিলোঁ। গম পাওঁ নাই এইফালে আমাক যাবলৈ দিছে, এইফালে যাবলৈ দিছে, কিন্তু বাট গাড়ী বহুত ইয়াত ভিৰ, ইয়াত গাড়ী ভিৰৰ প্ৰব্লেম হয়। আপোনালোকে ভিডিঅ'টো চাব, কেনেকুৱা লাগিলে কমেণ্টত জনাব।